বাৰু মানে বৰ্তমান ৰাভা সংঘৰ CM-ক লৈ মানে জাতীয় পৰিচয়ক লৈ এটা মানে খুব বিভ্ৰান্তিমূলক বিতৰ্ক তেনেকুৱা এটা আগবঢ়াইছে, কি ক'ব? মইতো আচৰিত হৈছোঁ আচলতে যিটো সময়ত ৰাভা জনগোষ্ঠীটোৱে এটা অঞ্চলক লৈ চিডুল বিচাৰিছে, অসমত বিভিন্ন অঞ্চলত বসবাস কৰা ৰাভাসকলক ৰাজনৈতিক শৈক্ষিকভাৱে আগবঢ়াই লৈ যাবলৈ ডেভেলপমেণ্ট কাউন্সিল বিচাৰিছে। সেই সময়ত এটা ভিত্তিহীন বিষয়ক লৈ কেনে টংকেশ্বৰে ৰাভা নহয় শৰণীয়া হয়, এই কথাবিলাকক লৈ কেনে যে বিতৰ্ক কৰিছে, মই ইয়াত কোনো যুক্তি দেখা নাই। ই নিশ্চয় ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব। আৰু মই বহুদিন নিখিল ৰাভা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া হিচাপে এটা কথাই ক'ম যে টংকেশ্বৰ ৰাভাই শৰণীয়া হৈ ৰাভাই হওক, কিন্তু তেখেতে ৰাভা জাতিটোক উঠাই লৈ যাবৰ কাৰণে ৰাভা জাতিৰ বিভিন্ন স্তৰত থকা মানুহখিনিক ৰাভা আন্দোলনটো গণমুখী কৰাৰ কাৰণে যিখিনি কৰিছে অন্য কোনে কৰিব পৰা নাই। গতিকে তেনেকুৱা এজন ব্যক্তিক ৰঞ্জন ৰাভা, তেওঁ বকো নিবাসী হয়, তেখেতে এনেকুৱা ধৰণৰ ইমান এটা গুৰুতৰ অভিযোগ অনাত মই কোনো যুক্তিযুক্ততা দেখা নাই, যিটোৱে ৰাভাসকলক অসমৰ বিভিন্ন অঞ্চলত থকা ৰাভাসকলক ভাগ ভাগ কৰিব, ৰাভাসকলৰ মাজত এটা বেয়া পৰিৱেশ আনিব, সেইটো মই বিচৰা নাই। গতিকে বিচক্ষণতাৰে কণ্ঠ, ই যি কণ্ঠ এটা আনিছে তাৰ ভিত্তি আছে নে নাই, তেওঁ কিয় কৈছে, তাৰ উদ্দেশ্য কি, এই কথাবিলাক জাতীয় সংগঠনবিলাকে বিচাৰ কৰিব লাগে আৰু তেখেতক বুজাই মেলি ৰাখিব লাগে। কাৰণ ৰঞ্জনৰ ৰাভা, টংকেশ্বৰৰ ৰাভা, সুভাষৰ ৰাভা, মতিলালৰ ৰাভা, ময়ো ৰাভা না, যে ৰাভাৰ মাজত বিভেদ কিয়, বিভেদগামী নহয়। যে টংকেশ্বৰে যিটো আদৰ্শ দেখিছে, অমিতাভ ৰাভাই যিটো আদৰ্শ দেখুৱাইছে যে ভয়েৰে নহয় সাহসেৰে জাতিটোক জগত জিনাৰ সময়, প্ৰতিশ্ৰুতিৰে নহয় কামেৰে উদাহৰণ দিয়া, যিটো কথা টংকেশ্বৰ ৰাভাই প্ৰমাণ কৰিছে সৰু এখন অট'নমাছ কাউন্সিলত। তেওঁ কামেৰেহে মানুহক বুজায়, প্ৰতিশ্ৰুতিৰে নহয়, ভয়েৰে নহয় সাহসেৰে, যে ৰাভা হিচাপে এইটো আমি পাব লাগে যিটো কৈ আছে, তাক ৰোধ কৰিব বিচৰা শক্তিটোক জাতীয় সংগঠনে একত্ৰিত হৈ কাম কাজ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ তুলুঙীয়া মন্তব্যৰ বিৰুদ্ধে ৰাভাসকলে একত্ৰিত হৈ কাম কাজ কৰিব লাগে। আৰু মই অনুৰোধ জনাম ৰঞ্জন ৰাভাকো যে শৰণীয়া হ'লেও তেওঁ ক'ৰ পৰা গৈছে শৰণীয়া হৈছে, কাৰণ ইতিমধ্যে অসম চৰকাৰে ষ্টেণ্ড ক্লিয়াৰ কৰিছে যে শৰণীয়াসকল কছাৰীমূলীয় মানুহ, তেওঁ ৰাভা হ'ব পাৰে, সোণোৱাল হ'ব পাৰে, বড়োৰ পৰা যোৱা হ'ব পাৰে। টংকেশ্বৰ ৰাভাই ৰাভাৰ পৰা গৈছে না, ৰাভাৰ পৰা গৈছে, ৰাভাৰ পৰা যোৱা শৰণীয়াটোক তেওঁ ৰাভা নহয় বুলি কোৱাৰ যুক্তিটো কোৱা, আৰু তেওঁৰ ইণ্টেনশ্যনটো কি? ইমান দিন দীঘলীয়া ৰাভা ছাত্ৰ সন্থাত টাইম দিয়া মানুহজনক বেয়াকে কোৱাৰ সাহস কৰাৰ আঁৰত হয়তো কোনোবা আৰু দুষ্কৃতিকাৰী থাকিব পাৰে। তাক ৰাভা জাতীয় সংগঠনসমূহে সন্মিলিতভাৱে দমন কৰিব লাগে, বুজাব লাগে। এইটোৰে নহয়, একত্ৰিতভাৱে গৈ ৰাভা হাছঙত বসবাস কৰা ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ আমি সেই অঞ্চলটোক খিলঞ্জীয়াৰ অধিকাৰটো আমি আনিব লাগে, সেইটো চিন্তাত কাম কাজ কৰক, এইখিনি মই ক'ম। ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিবই, কাৰণ এতিয়া যিহেতু টংকেশ্বৰ ৰাভাৰ সময় উকলি যাব, যেনেকুৱা নতুন আহিব, হয়তো এক মানে আৰু CM হৈ থকাটো হয়তো বিচৰা নেকি, এইটো বুলি ভাবি নেকি? ৰাজনৈতিক ষড়যন্ত্ৰটো একদম থাকিবই, কাৰণ টংকেশ্বৰ ৰাভা ছাৰৰ যিখিনি ৰাজনৈতিক বিচক্ষণতা, যিখিনি সাংগঠনিক বিচক্ষণতা, এই বস্তুখিনি আমিবোৰৰ পৰা আমি বিচাৰি পোৱা নাই। নো ডাউট যেনিবা এজন ব্যক্তিয়ে বহুত দিন নাথাকে, কিন্তু টংকেশ্বৰ ৰাভাই যিখিনি কৰি আছে তাক ভালটোক ভাল বুলি নকয়, মিছা কথাৰেতো মানুহজনক আঁতৰো নাযায়, মিছা কথাৰেতো কোনোবাক অপবাদ দি কেনে সমাজত হেয় প্ৰতিপন্ন কৰাৰ আমাৰ কাৰো অধিকাৰ নাই না। মই বিশ্বাস কৰোঁ যে কালি পৰহি মাত্ৰ মই নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুজিয়াৰ পৰা আছোঁ, প্ৰত্যেকগৰাকী আৰচু শিডুল মহিলা সমিতিৰ মানুহে বিচাৰে যে টংকেশ্বৰ ৰাভা ছাৰে ৰাজনৈতিক আমাৰ যিখন ৰাভাসকলৰ সাংবিধানিক আৰু ৰাজনৈতিক আন্দোলন চলি আছে তাৰ মূল হোতাজন ছাৰে হয়। যিগৰাকী ব্যক্তিয়ে ডক্টৰ কান্ত ৰাভাৰ পৰা আৰম্ভ কৰি আমাৰ তুলসী মানস দা, বাবুল ৰাভা, ৰতন ৰাভা সকলোৰে দিহা পৰামৰ্শৰ মাজেৰে তেওঁ আন্দোলনটোক লৈ যাব বিচাৰিছে। তাৰ মানে কি, তেওঁ সকলো না, তেওঁ সকলোকে লৈ কেনে যাব বিচাৰিছে, তেওঁ আমাৰ কাৰণে এজন গৰু হয়। কিন্তু কোনোবাই আহিব, কোনোবা ভেঞ্চাৰ স্কুলৰ পৰা আহিব, কোনোবাই খান্দাকো চিনি নাপায়, কোনোবাই সুভাষকো চিনি নাপায়, তেনেকুৱা একজন মানুহ আহি কিনেতো আমি একেদিনেতো সমাজখনক ধান বান আমি হ'ব দিব নোৱাৰোঁ। গতিকে মই আহ্বান জনাম ৰাভা সমাজখনে অতি সূক্ষ্মভাৱে এই বিষয়টোক নিৰীক্ষণ কৰিব লাগে আৰু ইয়াক কেনেকুৱা ধৰণে মুখিমূৰ কৰি কিনে আমি ৰাভা সমাজখনক ভাগ ভাগ হোৱাৰ পৰা আমি বাচাব পাৰোঁ, তাৰ কাৰণে আমি কাম কাজ কৰিব লাগে।